ভাজন আলী হাই 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 ভাজন আলীর বিচার চাই বিচার চাই বিচার চাই চেঙাৰ কেদিগি চহৰত ৬২ বছৰীয়া ভূমাফিয়া বৃদ্ধা ভাজন আলীয়ে এজনী মহিলা সহ দুজনী গাভৰু ছোৱালীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে শাৰীৰিক নিৰ্যাতন চলোৱাৰ অপচেষ্টা। গাঁৱৰ মানুহে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ এই লম্পট ভূমাফিয়াজনৰ বিৰুদ্ধে। প্ৰায় ৬২ বছৰীয়া বৃদ্ধা ভাজন আলীয়ে সংঘটিত কৰিলে অতি নিন্দনীয় আৰু অতি জঘন্য ঘটনা। বৃদ্ধাজনে এগৰাকী মহিলা সহ দুজনী গাভৰু যুৱতীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ লগতে নিৰ্যাতন চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দুৰ্ভোগীয়া পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজে। উপায়ন্তৰ হৈ স্থানীয় ৰাইজে এইবাৰ ভূমাফিয়া ভাজন দেৱানীৰ বিৰুদ্ধে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। ৰাইজৰ অভিযোগ অনুসৰি বৃদ্ধা ভাজন আলীয়ে নাৰী নিৰ্যাতন, মাটিৰ দালালি, জোৰপূৰ্বক মাটি বেদখল, জুৱা খেলৰ ব্যৱসায়ৰ লগত সমাজৰ অভিশাপ বাল্য বিবাহৰ লগত জড়িত। সমাজৰ সকলোবোৰ বাল্য বিবাহ তেওঁৰ নেতৃত্বত সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। চৰ অঞ্চলত সকলোবোৰ জুৱা খেলৰ ঠিকা এই বৃদ্ধা ভাজন আলীয়ে লোৱাৰ অভিযোগ উত্থাপন কৰিছে সৰ্বসাধাৰণ ৰাইজে। ৰাইজৰ অভিযোগ, ভাজন আলীয়ে তেওঁৰ ভেৰণীয়া গুণ্ডা বাহিনীক লৈ এটাৰ পিছত এটাকৈ অপৰাধমূলক কাম সংঘটিত কৰিছে চৰ অঞ্চলত। এইবাৰ ভাজন আলী আৰু তেওঁৰ ভেৰণীয়া গুণ্ডা বাহিনীৰ দ্বাৰা আঘাতপ্ৰাপ্ত মহিলা আৰু ছোৱালী দুজনী চিকিৎসাধীন অৱস্থাত আছে। এই অসম চৰকাৰৰ লগতে আৰক্ষী প্ৰশাসনলৈ ৰাজ্যৰ অনুৰোধ, এই ভাজন নামৰ ভাইৰাছটোক অতি শীঘ্ৰেই কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে। দক্ষিণ বৰপেটাৰ পৰা অৱন্তল্পৰ ৰিপৰ্ট, আসাম লাইভ 24। আপোনালোকৰ সাংবাদিকৰ জৰিয়তে আমি আপোনালোকক মানে ধন্যবাদ জনাইছোঁ। আজি ধৰক আমাৰ এইটো নিৰলা আৰু কেদিগি এটা সীমা আছে। এই নিৰলাৰ পৰা এই ভাজন দেৱানী আহি আমাৰ কেদিগি গাঁৱত সোমাই মাটি ভিটি জোৰ জবস্তি হাল বাই থাকে। আমি বাধা দিলেও আমাক কালি মাৰামাৰি হৈছে অলৰেডি। আমাৰ তিৰোতা মানুহবিলাক আগবাঢ়ি গৈছিল, তাতে যাৱাৰ পিছত বাধা দিয়াত মানুহবিলাকক তিনিটা চাৰিটা তিৰোতা মানুহক বিৰাট মাৰি দিছে। আমি থানাত অলৰেডি কেছো দিছোঁ। ইতিমধ্যে কেছ এটা হৈছে। আজি প্ৰশাসন আহি তদন্ত কৰি মানে জাগাবিলাক চাই গৈছে। আমি বিনম্ৰভাৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে এই নিৰলৰ পৰা আহি ইমান গুণ্ডাগিৰি কৰি আমাৰ যাতে এই দুখীয়া জনসাধাৰণৰ মাটি ভিটি যাতে মানে লংঘন কৰিব নোৱাৰে, তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আবেদন জনাইছোঁ যাতে পুলিচ প্ৰশাসনে আহি আমাক ন্যায্য বিচাৰটো যাতে দি দিয়ে। আজি অলপ আগতে দেখা পালো মানে প্ৰশাসনৰ লোক থকা সত্ত্বেও মানে কিছুমান মানে মাৰিবলৈ উদ্যত হৈছিল, কি ক'ব? প্ৰশাসনৰ লোক থকা অৱস্থাতে সিহঁতে মানে লাঠি পেলাবলৈ ঘৰত সোমাই থৈছে। আহি মানে ভাজন দেৱানীয়ে হুকুম দি দিয়ে, ধৰ সিহঁতক ধৰিব লাগে। মানে সিহঁতে প্ৰশাসনৰ সন্মুখতে গণ্ডগোল দাওকাচি, মানে সিহঁতে ঘৰৰ পৰা লৈ আহে আৰু ধৰিব লাগে। প্ৰশাসনৰ সন্মুখতে গণ্ডগোল আৰম্ভ হৈছে। প্ৰশাসনৰ মাজত আহি তাৰপিছত মানে ইফাল সিফাল কৰি তাৰপিছত ঘটনাটো অলপ শান্ত কাটিল। গুণ্ডাগিৰিটো কৰি আছে কোনে? এই ১ নম্বৰে ভাজন দেৱানী, আৰু তাৰ লগত কোনে কোনে আছে? তাৰ লগতে তাৰ ভাই ভাতি যিবিলাক আছে, ভাগিন ঠাগিন আছে, ভাই ভাতি যে আছে। এই ভাজন দেৱানী এই নিৰলা গাঁৱৰ এটা দেৱানী হয়, এটা ডাঙৰ দেৱানী হয়। সেই চবতে মানে লাগি থাকে, বাল্য বিবাহত লাগি থাকে। তাৰপিছত আপোনাৰ কি কয় এই খেতি বাতিত লাগি থাকে, মানে হিমহম যাওঁতে লাগি থাকে, মানে চবতে সি লাগি থাকে। সি মানে ডাঙৰ গুণ্ডা এটা, দালালগিৰি, তামাম দালাল, মাটি বেচা কিনি কৰে। চৰকাৰৰ লগত দাবী থাকিব যাতে এই দালালক অতি সোনকালে যাতে কাছমাৰা থানাৰ আৰক্ষীৰ সহযোগিতাত যাতে গ্ৰেপ্তাৰ কৰিব লাগে। এইখিনি আমাৰ ৰাইজৰ তৰফৰ পৰা মানে এই থানাৰ আৰক্ষী বিষয়াৰ ওচৰত আমাৰ বিনম্ৰভাৱে অনুৰোধ। আমাৰ মাটি ভাজন মানে বিক্ৰী কৰিছে। বিক্ৰী কৰাৰ পিছত হাল মাৰে মাটিত। আমি হাল বন্ধ কৰাৰ যোৱাতে আমাক মানে মাৰ ধূৰ হাৰাশাস্তি আৰু বহুত কিবা কিবি আমাৰ হাত ধৰি মানে জংঘললৈ লৈ যায়, মানে কিবা কিবি কৰিব বুলি। আৰু আমাৰ পুৰণা চুৰণা লৈ গৈছিল সিহঁতে, মানে বহুত মানে ভাষা মুখৰ বুলি খাৰাপ আৰু মানে বহুত কিছু হৈছে, মানে মুখেৰে ক'ব নোৱাৰোঁ। আৰু মানে বহুত ভাজন, প্ৰথমে ভাজনে ধৰিছে, তাৰপৰা ভাজনৰ ল'ৰা, ভাজনৰ ছোৱালী আৰু ভাজনৰ ভাগিন এটা আৰু ভাজনৰ জোৱাই আৰু বেয়া মানে বহুত বেয়া কৰিছে। তাৰমানে ভাজনৰ মানে যিয়ে মাটি কিনি লৈছে সি আমাক আৰু আমাৰ মাক আৰু আমাৰ সৰু ভণ্টিক। হেলমিনা আক্তাৰ। ন্যায় লাগে আৰু কি মানে ভাজনৰ অত্যাচাৰ বন্ধ কৰিব লাগে, মানে এটাই মোৰ দাবী।
মানে আমার মাটি বিক্রি করেছে ন্যায় লাগে আর আমার বিচার লাগে আমার হারাশাস্তি বহুত মানে আমার সন্মান মানে শেষ সন্মান নাই আৰু